বকু কপি যোৱা পিতৃকন্যাৰ একপি বিশেষ ফটো দিব্যাংগ পিতৃৰ বাহনৰ পিছফালে কণমানি কন্যা সামান্য ফটো কপিয়ে কৈ গ'ল বহু কথা একপি ফটোৱে বুকুত খুন্দিয়ালে বহুতৰে দেউতা পৃথিৱীৰ এক মধুৰতম শব্দ মাতৃত্ব যেনেদৰে প্ৰত্যেক নাৰীৰ বাবে পৰম আকাংক্ষিত ঠিক তেনেদৰে পিতৃত্ব প্ৰত্যেক পুৰুষৰ বাবে এক গৌৰৱৰ বিষয় পিতৃত্বৰ অধিকাৰী হৈ প্ৰত্যেকজন পুৰুষ নিজ সন্তানৰ বাবে হৈ পৰে এজোপা বটবৃক্ষ স্বৰূপ যাৰ ছাদ জিৰাই সন্তানে বোলে জীৱনৰ বাট দেউতা মানেই এক বিশাল পৰিধি যাক ভাষাৰে বা কথাৰে প্ৰকাশ কৰিব নোৱাৰি দেউতা মানে জীৱনৰ প্ৰথম খোজৰ প্ৰথম আৰু প্ৰকৃত বন্ধু 9 মাহ 9 দিন গৰ্ভত ৰাখি জন্ম নিদিলেও তেওঁৰ আঙুলিত ধৰি বিনা স্বাৰ্থত জীৱনৰ সত্য ও পৃথিৱীখন চিনাকি কৰি দিয়াজনী দেউতা পিতৃকন্যাৰ এখন বিশেষ ফটো বকু কপি যোৱা ফটোকপি মুহূৰ্তৰ ভিতৰতে হৈ পৰিছে ভাইৰেল ফেচবুকত বিভিন্নজনে শ্বেয়াৰ কৰিছে পিতৃকন্যাৰ এই ফটোকপি ৰিকি ভৰাল নামৰ যুৱকজনে তুলু নুতুলুকৈ মোবাইলত তোলা ফটোকপি ফেচবুকত শ্বেয়াৰ কৰিলে আবেগিক হৈ পৰা যুৱকজনে ফেচবুকত লিখিলে এইদৰে বকু কপি উঠা দৃশ্য মোৰ চকুত চাট মাৰি ধৰিছিল ডাৱৰৰ মুকুট পিন্ধা গছবোৰে নহয় অকণমানিজনী দিব্যাংগ পিতৃৰ সেই বাহনৰ পিছফালে থিয় হৈ ডিঙিত সাৱটি মাৰি ধৰি স্কুলৰ পৰা ঘৰলৈ গৈ থকা দেখি পলকৰ বাবে বুকু কঁপি উঠিছিল যেতিয়া তাই সেইখনৰ পৰা নামি মিনিটত 20খনৰো অধিক দ্ৰুতবেগী গাড়ী ৰৈ থকা ৰাস্তাটোৰ গাড়ীবোৰ নিজৰ ইংগিতেৰে ৰখাই দেউতাকক ৰাস্তা পাৰ কৰি দিছিল পৰোক্ষভাৱে তেওঁলোকৰ মনত আঘাত সনাৰ দৰে হয় বুলি মনতে ভাবি মই দূৰৈৰ পৰাই চাই ৰৈছিলো ফটোখনো মনে মনেহে লৈছিলো কিয়নো স্নেহ ভৰা ইমান বিৰল ছবি আগতে দেখা নাছিলো মই এয়া বৰপেটা জিলাৰ দৃশ্য এয়াই হয়তো দায়িত্ব অথবা পিতৃত্ব এইসকলে এদিন SCS IPS ইত্যাদি নহয় গৈনে এনে ছবিয়ে অনুপ্ৰাণিত নকৰেনে